স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোকক। আজি মই আপোনালোকৰ লগত এটি বিষয়ৰ ওপৰত কথা পাতিম বুলি আহিছো। যদি মোৰ কথাখিনি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ কথাখিনি আপোনালোকে শেষলৈকে শুনিব। আহক তেতিয়াহ'লে কথাখিনিৰ মাজলৈ যাওঁ। আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি আহিছো। সচৰাচৰতে আমাৰ চাৰিওদিশত যিখিনি আমাৰ চিনাকি মানুহ থাকে সেই মানুহখিনিৰ সম্পৰ্কে আমি প্ৰায় এষাৰ কথা কওঁ যে তেওঁলোকৰ ঘৰখন কেনেকুৱা। সেই কথাটোৰ ওপৰত আমি প্ৰায়ে গুৰুত্ব দিওঁ বা ঘৰখন দেখিবলৈ কেনেকুৱা সেই কথাটোৰ ওপৰত আমি গুৰুত্ব দিওঁ। গতিকে আজি মই আপোনালোকৰ লগত কথা পাতিম বুলি আহিছোঁ সেই বিষয়টোৰ ওপৰত। তেতিয়াহ'লে আহক কথাখিনিৰ মাজলৈ যাওঁ। আমি যেতিয়া আমাৰ চাৰিওদিশত যিখিনি চিনাকি মানুহ আছে আমি প্ৰায়ে কওঁ যে ঘৰখন কেনেকুৱা। গতিকে সেই কথাটোৰ ওপৰত আমি প্ৰায় গুৰুত্ব দিওঁ যে ঘৰখন কেনেকুৱা। কিন্তু আজি মই আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ যে মানুহৰ ঘৰখন কেনেকুৱা বুলি গুৰুত্ব দিয়াৰ আগত আমি গুৰুত্ব দিব লাগিব ঘৰখনত বসবাস কৰা মানুহখিনিৰ মনবোৰ কেনেকুৱা তাৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। কাৰণ আপোনাৰ ঘৰ যেনেকুৱাই নহওক, যদি ঘৰখনত বসবাস কৰা মানুহখিনিৰ মনটো অমিল হয়, কোনো ঘৰখনৰ মাজত আন্তৰিকতা নাথাকে, কোনো মৰমৰ বান্ধ নাথাকে, কোনো ঘৰখনৰ মাজত এটা মৰমৰ এনাজৰীৰে ঘৰখনৰ মাজত বান্ধ খাই নাথাকে, তেতিয়া সেইখন ঘৰ বিষয়ে আমি জানি কিবা আমাৰ অৰ্থ থাকিব জানো? ঘৰ বুলি ক'লে এনেকুৱা এখন ঘৰ হ'ব লাগিব যিখন ঘৰত মৰম চেনেহেৰে বান্ধ খাই থাকে, যিখন ঘৰত সম্পৰ্ক কি বুজি পায়, যিখন ঘৰত ইজনে সিজনক সন্মান কৰে, তেনেকুৱা এখন ঘৰৰ কথা আমি ভাবিব লাগিব। গতিকে এখন ঘৰ যেনেকুৱাই হওক লাগে, ঘৰখনত বসবাস কৰা মানুহখিনিৰ মাজত মিলা প্ৰীতি কেনেকুৱা তাৰ ওপৰতহে আমি গুৰুত্ব দিব লাগিব। এটা ভগা বজাত যদি আন্তৰিকতা থাকে, ইজনে সিজনক সন্মান কৰাৰ এটা পৰিৱেশ থাকে, তেতিয়াহ'লে সেই ঘৰখন ভগা বজাই হওক লাগে, তাত সুখৰ মাদকতা আছে। সেই ঘৰখনৰ চালেৰে আকাশৰ তৰা লিখিব পৰা হ'লেও সেইখন ঘৰত সুখ আছে, সেইখন ঘৰত সুখী অনুভৱ কৰা হয়। লাগে এসাঁজ নাখায় এসাঁজ খাবলৈ হ'লেও সেইখন ঘৰত এটা মৰমৰ এনাজৰী আছে, কাৰণ সেইখন এখন ঘৰ বুলি ক'ব পাৰি। গতিকে আমি ঘৰ কেনেকুৱা তাক গুৰুত্ব দিবলৈ যোৱাৰ আগত সেই ঘৰখনত বসবাস কৰা মানুহখিনিৰ মাজত আন্তৰিকতা কেনেকুৱা সেইটো কথা আগতে আমি জনাটো উচিত। চাওক, কাৰোবাৰ অট্টালিকা হ'ব পাৰে, অট্টালিকাৰ মাজতো সুখ বিচাৰি নাপায়, অট্টালিকাৰ মাজতো সুখৰ মাদকতা নাথাকে, যদিহে সেইখন ঘৰত বসবাস কৰা মানুহকেইজনৰ মাজত আন্তৰিকতা কি নাথাকে, মৰম চেনেহ কি নাথাকে, মৰমৰ এনাজৰীয়ে বান্ধ খাই থকাৰ এটা পৰিস্থিতি যদি ঘৰখনত নাথাকে, তেতিয়া অট্টালিকাৰ মাজতো আমি সুখ অনুভৱ কৰিব নোৱাৰোঁ। গতিকে এই যে সুখ যিটো, সেই সুখটো অট্টালিকাই কেতিয়াও মানুহৰ দিব নোৱাৰে। বাহ্যিকতাক আমি দেখুৱাব পাৰিম আমি বহুত সুখী মানুহ, আমি বহুত ধনী মানুহ, কিন্তু আমি অনুভৱ কৰিব নোৱাৰিম তেনেকুৱা এটা অট্টালিকাৰ মাজত থাকিও আমি যে সুখী। কিন্তু আমি মানুহক সুখী বুলি দেখুৱাব পাৰিম, কিন্তু আমি ভিতৰি অনুভৱ কৰিব নোৱাৰিম আমি যে সুখী মানুহ। গতিকে আজিৰ পৰাই আপোনালোকে বাদ দিয়ক আপোনালোকৰ আশে পাশে থকা মানুহখিনিৰ ঘৰটো কেনেকুৱা তাৰ ওপৰত গুৰুত্ব দিয়াটো আপোনালোকে গুৰুত্ব দিয়ক যে আপোনালোকৰ চিনাকি আশে পাশে থকা মানুহখিনিৰ মাজত কেনেকুৱা আন্তৰিকতাৰে এখন ঘৰ জীয়াই আছে, এখন ঘৰ সুখীভাৱে সুখী হৈ আছে। গতিকে ঘৰ এটা দেখাও বস্তু, কিন্তু ঘৰৰ ভিতৰত থকা মানুহৰ আন্তৰিকতা কিন্তু এটা ঈশ্বৰ প্ৰদত্ত। গতিকে এই যিটো ঘৰৰ মিলা প্ৰীতিৰ যিটো আন্তৰিকতা সকলোৰে ভাগ্যত কিন্তু নিমিলে। সেয়েহে আজিৰ পৰা আপোনালোকে চেষ্টা কৰক, ঘৰ যেনেকুৱাই হওক লাগে, সি ভগা বজা হ'ব পাৰে, সি অট্টালিকা হ'ব পাৰে, কিন্তু তাত বসবাস কৰা মানুহৰ মনবিলাক, মানুহখিনিৰ মৰম চেনেহবিলাকক গুৰুত্ব দিয়ক। চাবচোন এদিন আপুনি সুখী হ'বতো হ'বই, আপুনি 10জনকো সুখী কৰি এই পৃথিৱীৰ মাদকতা সুন্দৰ আপুনি বিচাৰি পাব। গতিকে আজি মোৰ ভিডিঅ'টো ইমানতেই আপোনালোকৰ লগত অন্ত পেলাইছোঁ। আকৌ আপোনালোকৰ লগত এনেকৈ কথা পতাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই ইমানতে সামৰিছোঁ। ধন্যবাদ।